যদি আপোনালোকে 2024 বৰ্ষৰ ভিতৰত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। আজি এই ভিডিঅ'টো চাই আপোনাৰ যেটো পঞ্চায়তৰ ৱাইট লিষ্ট আছে, চৰকাৰী ঘৰৰ পঞ্চায়তৰ ৱাইট লিষ্ট যেটো আছে সেইটো চাব পাৰিব। 2024 চনৰ 11 ডিচেম্বৰৰ ভিতৰতে যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব সিহঁতৰ পঞ্চায়তৰ ৱাইট লিষ্ট আহি প্ৰকাশ পালে। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পঞ্চায়তৰ ৱাইট লিষ্ট আৰু কেনেকৈ আপোনাৰ মোবাইল ফোনৰ জৰিয়তে পঞ্চায়তৰ ৱাইট লিষ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰকেইটা চাব লাগে সেই গোটেইকেইটা প্ৰচেছ এই ভিডিঅ'টোত জনাই দিম। সেইকাৰণে এই ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলত যদি নতুন আহে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিওঁ। ফাৰ্ষ্টত আপোনাৰ এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত আহিবৰ কাৰণে মই এই ৱেবছাইটৰ লিংকটো মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। ডিছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি ডাইৰেক্ট ইয়াত আহি যাব। এই ৱেবছাইটটোত আহি যাব। ডিছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি এই ৱেবছাইটটোত আহি যাব। পিছত আপুনি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি ইয়াত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত এটা অপশ্যন আছে, এইটো চাওক ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট যেটো আছে সেইটোৰ তলত আপোনাৰ 6টা অপশ্যন দিয়া আছে। এই 6 নম্বৰ অপশ্যন যেটো আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এইটো যেটো আছে পঞ্চায়ত ৱেষ্ট ইনকমপ্লিট হাউচেছ, মানে আপোনাৰ পঞ্চায়তৰ ৱেট লিষ্টৰ ইনকমপ্লিট হাউচ, মানে আপোনাৰ পঞ্চায়তৰ ইনকমপ্লিট হাউচ যেইকেইটা আছে সেইকেইটাৰ লিষ্টটো আপুনি ইয়াত ক্লিক কৰি চাব পাৰিব। কাৰণ আপোনাৰ পঞ্চায়তৰ যিটো ইনকমপ্লিট হাউচ আছে এই ইনকমপ্লিট হাউচকেইটা ডিচেম্বৰৰ 11 তাৰিখে আপোনাৰ কমপ্লিট হৈ যাব। আপোনাৰ সেই পঞ্চায়ত ৱেষ্ট ইনকমপ্লিট হাউচৰ ভিতৰত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি ডিচেম্বৰৰ 11 তাৰিখে আপুনি সম্পূৰ্ণৰূপে ঘৰটো লাভ কৰিব পাৰিব। এতিয়া আপুনি এই 6 নম্বৰ অপশ্যন যেটো আছে সেই অপশ্যনটোত ক্লিক কৰি দিব। এই 6 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। এই 6 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহিব। পিছত আপুনি ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত চিলেক্ট আছে 2024-25। এইটো 2024-25ৰ চিলেক্ট থাকিব আগৰ পৰাই, এইটো একো কৰিব নালাগে কাৰণ 2024-25ৰ এই লিষ্ট চাব বিচাৰিছোঁ আজি। 2024-ত আপোনাৰ যিটো ফাৰ্ষ্ট কিস্তি আছে সেইটো ছাকচেছফুলি আহি যাব আৰু 2025-ত আপোনাৰ ছেকেণ্ড কিস্তিটোৰ টকা সোমাই যাব। এতিয়া আপোনাৰ ছেকেণ্ড নম্বৰ যেটো অপশ্যন আছে সেইটোত ক্লিক কৰি আপুনি এই ছেকেণ্ড নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ইয়াত আপোনাৰ ফাৰ্ষ্ট যেটো অপশ্যন আছে সেইটো চিলেক্ট থাকিব আগৰ পৰাই। ইয়াত ফাৰ্ষ্ট নম্বৰ যেটো অপশ্যন আছে সেইটো অপশ্যন আগৰ পৰাই চিলেক্ট থাকিব। এই অপশ্যনটো চিলেক্ট কৰি ল'ব। এই ফাৰ্ষ্ট নম্বৰ অপশ্যনটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই ইয়াত আৰু এটা অপশ্যন আহি গৈছে তলত, অল ষ্টেটছ নামৰ অপশ্যনটো আহি গৈছে তলত। এই অল ষ্টেটত ক্লিক কৰি দিব। এই অল ষ্টেটত ক্লিক কৰি পেলাই আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। মোৰ ষ্টেট আছাম, এইকাৰণে মই আছামটো চিলেক্ট কৰি দি আছোঁ। এতিয়া আছামটো চিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা লোডিং খাব পেজটো। পিছত এনেকুৱা হৈ যাব। পিছত আপুনি আকৌ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি কোন ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্টটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব। মইতো নগাঁও ডিষ্ট্ৰিক্টৰ, ইয়াত চাওক নগাঁও আহি গৈছে। নগাঁওটোত টিক মাৰ্ক কৰি দি আছোঁ। নগাঁওটো চিলেক্ট কৰি দিব। পিছত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত আপোনাৰ আকৌ এবাৰ ক্লিক কৰি আপোনাৰ যিটো আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। ইয়াত আপোনাৰ ব্লকটো চিলেক্ট কৰি পেলাই আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত ক্লিক কৰি আপোনাৰ গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰি দিব। আপোনাৰ গ্ৰাম পঞ্চায়ত কোনটো সেইটো চিলেক্ট কৰি দিব। গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা লোডিং হ'ব পেজটো। আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত আপোনাৰ এটা প্ৰশ্ন সুধি আছে। এই প্ৰশ্নটোৰ এনচাৰ ইয়াত বহাই দিব। কেপচা নামৰ খালী ঠাইটোত এই প্ৰশ্নটোৰ এনচাৰ বহাই দিব। এইটো আপুনি এনচাৰ বহাবৰ কাৰণে দ্য এনচাৰ ইজ নামৰ খালী ঠাইটোত দ্য কেপচা নামৰ খালী ঠাইটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ইয়াত আপুনি এনচাৰটো বহাই দিব। এই এনচাৰটো বহি পেলাই আপুনি ইয়াত ছাবমিট নামৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গোটেইকেইটা প্ৰচেছ কমপ্লিট হৈ গৈছে। আপোনাৰ ইয়াত চাওক গোটেইকেইটা প্ৰচেছ কমপ্লিট। ইয়াত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাৰ লগে লগে ইয়াত আপোনাৰ গোটেইকেইটা ভিলেজ নেম, টোটেল ছেকশ্যন কিমান আছে, ইয়াত আপোনাৰ ভিলেজ নেম আহি গৈছে, টোটেল ছেকশ্যন আহি গৈছে, কমপ্লিট হাউচ মানে 00 কমপ্লিট হাউচ, এটা হাউচো কমপ্লিট হোৱা নাই। ইয়াত চাওক 00 আহি গৈছে। আৰু ইয়াত আপোনাৰ ইনকমপ্লিট হাউচ ইয়াত আহি গৈছে। ইনকমপ্লিট হাউচ কেইটামান
কেইটা ইনকমপ্লিট আছে কেইটা কমপ্লিট হোৱা নাই ইয়াত আহি গৈছে 19টা ইনকমপ্লিট আছে আৰু 2টা ইনকমপ্লিট আছে বহুত কেইটা ইনকমপ্লিট আছে গাইজ ইয়াত আপোনাৰ ইনকমপ্লিট হাউচেছ ৰিপৰ্ট মানে আপোনাৰ পঞ্চায়তত কিমানটা ইনকমপ্লিট হাউচ বাকী আছে সেইটো আপুনি চাব পাৰিব এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ ভিলেজ নেমটো চাই আপুনি চাব পাৰিব আপোনাৰ ভিলেজত কিমানটা ইনকমপ্লিট আছে আপুনি ইয়াত ভিলেজ আপোনাৰ ভিলেজ নেমটো চাই ইয়াত অনুমান কৰিব পাৰিব আপুনি ভিলেজ নেমটো চাই আপুনি চাব পাৰিব আপোনাৰ ভিলেজত কিমানটা ইনকমপ্লিট হাউচ আছে ইয়াত চাওক মোৰ ভিলেজত সোলগৰি গাঁও যেটো আছে মোৰ ভিলেজ যেটো হেটোত 19টা ইনকমপ্লিট হাউচ আছে ইয়াত লিখা আছে ইয়াত চাওক ইনকমপ্লিট হাউচেছ ইয়াত আহি গৈছে ইনকমপ্লিট হাউচেছ মোৰ ভিলেজটোত 19টা ইনকমপ্লিট হাউচ আছে আপোনাৰ ভিলেজত কিমানটা ইনকমপ্লিট হাউচ আছে ইয়াত চাব পাৰিব এনেকৈ আৰু এইটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে ইয়াত ডাউনলোড পিডিএফত ক্লিক কৰি আপুনি এইটো ডাউনলোড কৰিব পাৰিব এই ডাউনলোড পিডিএফত ক্লিক কৰি আপুনি ইয়াত ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড এক্সেলত ক্লিক কৰি আপুনি আপোনাৰ ল্যাপটপৰ সহায়ত চাব পাৰিব আৰু যদি আপোনালোকে চাব বিচাৰে আপোনাৰ এই লিষ্টত আপোনাৰ নাম আছে না নাই আপোনাৰ ভিলেজত আপোনাৰ নাম আছে না নাই আপোনাৰ ঘৰ পাবনে নাই আৰু ঘৰৰ টকা পাব যদি কিমান টকা পাব যদি চাব বিচাৰে কেনেকৈ চাব এইটো চাবলৈ হ'লে আপুনি ইয়াত কোনো এটা যেটো অপচন আছে আপোনাৰ ভিলেজৰ সিধা যেটো আপোনাৰ ভিলেজ কোনটো এটো সিধা এটা অপচন আছে মোৰ ভিলেজ সোলগৰি গাঁও যেটো অপচন আছে 19 নম্বৰ অপচনটো ক্লিক কৰি দিব আপোনাৰ এই সংখ্যাটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব আপোনাৰ গোটেই কেইটা ডিটেইলছ আহি গৈছে বেনিফিচিয়াৰী নেম আপোনাৰ ইয়াত আহি গৈছে এই ব্যক্তিটোৰ নাম আহি গৈছে কোনটো ব্যক্তিৰ ডিটেইলছ আহি গৈছে ইয়াত হাবিবুৰ ৰহমানৰ ইয়াত ডিটেইলছ কেইটা আহি গৈছে ইয়াত চাওক এই ব্যক্তিৰ নাম আহি গৈছে বেনিফিচিয়াৰী নেম আহি গৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত তলত আহি গৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত আপোনাৰ ফাদাৰ্স নেম আহি গৈছে এটা আপোনাৰ ভিলেজ আহি গৈছে এটো চাওক ভিলেজৰ নামটো আহি গৈছে ইয়াত ব্লকটো আহিছে কোনটো ব্লকৰ ষ্টেট কোনটো আসাম ইয়াত ইনষ্টলমেন্ট আছে 2 নম্বৰ এমাউন্ট কিমান মানে আপুনি যদি চাব বিচাৰে আপুনি ঘৰৰ টকা পাব যদি কিমান টকা পাব ইয়াত লিখা আছে চাওক 1,30,000 টকা পাব যদি আপুনি চৰকাৰী ঘৰৰ টকা লাভ কৰিব বিচাৰে আপুনি যদি ডাউট টু ক্লিয়াৰ হোৱা নাই আপুনি কিমান টকা পাব ইয়াত লিখা আছে ইয়াত চাওক আপোনাৰ লিখা আছে এমাউন্টটো আছে 1,30,000 টকা পাব যদি চৰকাৰী টকা যদি আপুনি পায় তেতিয়াহলে আপুনি 1,30,000 টকা পাব আৰু এনেকৈ মই যেনেকৈ দেখুৱাইছো এনেকৈ যদি আপুনি এ টু জেড কৰে তেতিয়াহলে আপুনি এই লিষ্টটো চাব পাৰিব নহলে আপুনি চাব নোৱাৰে আৰু যদি আপুনি এই গোটেইটা লিষ্ট ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে আপুনি স্ক্ৰল ডাউন কৰি একদম শেষত আহি যাব আপুনি যদি এই লিষ্ট কেইটা ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহি পেলাই ইয়াত এটা অপচন আছে ডাউনলোড এক্সেল নামৰ যেটো অপচন আছে এই ডাউনলোড এক্সেল নামৰ অপচনটোত ক্লিক কৰি দিব ডাউনলোড এক্সেল নামৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গোটেইকেইটা ফাইল ডাউনলোড হৈ গৈছে ইয়াত চাওক ফাইল ডাউনলোডেড সাকসেসফুলি গোটেইকেইটা ফাইল আপোনাৰ ডাউনলোড হৈ গৈছে আপোনাৰ গ্যালাৰীত সেভ হৈ গৈছে আৰু এই ভিডিওটো আপোনাৰ কেনেকুৱা লাগিছে আপুনি কমেন্ট কৰি মোক জনাই দিব আৰু এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি সাবস্ক্ৰাইব কৰি থব কাৰণ এনেকুৱা ইনফৰমেটিভ ভিডিও মই ৰেগুলাৰ দি থাকো